মানুহৰ কিছুমান মক্কেল হাঁহি থাকে কেলে আৰে মানুহৰ বোলে কিছুমান মক্কেল আমি সীমা থাকে হে যেতিয়া সীমা পাৰ হৈ যায় হে তেতিয়া মানুহে এইবোৰ কাণ্ড কয় এয়া কি বুলি ক'ব আপোনালোকে ৰাইজ আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰকচোন হে কি বুলি ক'ব মানে এয়া এয়া ঘৈণীয়েকৰ চোলা পিন্ধি লৈছে এতিয়া ভিডিঅ' বনাব মানে ইনষ্টাগ্ৰামৰ ৰিলচ বনাব মানে কি বুলি ক'ম মানে মই ভাবি মানে শব্দবিহীন হৈ গৈছোঁগৈ একো শব্দই বিচাৰি পোৱা নাই কি বুলি যে গালি এটা দিওঁ কি ক'ম বাৰু ৰাইজ কওক কমেণ্ট কৰক এয়া আমাৰ দেশৰ অৱস্থা আমাৰ দেশৰ অৰ্থনীতি আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি যে এটা বহুত বেয়া প্ৰভাৱ পৰিছে এয়া প্ৰমাণ